দেশলৈ আহিব পাৰে এটা সুখবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাব পাৰে শান্তিৰ নোবেল পুৰস্কাৰ। বহু শক্তিশালী ৰাষ্ট্ৰপ্ৰধানক পিছ পেলাই শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মন্তব্য নোবেল কমিটিৰ ডেপুটি লিডাৰৰ। বয়সৰ লেখেৰে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭২ বছৰীয়া। অৰ্থাৎ ২০২৫ ছেপ্টেম্বৰলৈ নৰেন্দ্ৰ মোদী হ'বগৈ ৭৫ বছৰীয়া। বিজেপিৰ নিয়ম অনুসৰি এই বয়সৰ পাছত পদ খামুচি ধৰি ৰাখিব নোৱাৰে কোনো নেতাই। সেয়েহে আৰু ২ বছৰৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয়তো অৱসৰ ল'ব ৰাজনীতিৰ পৰা। পিছে অৱসৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দি যাব পাৰে এক বিশেষ উপহাৰ। সেই চৰ্চাৰে এতিয়া ভৰি পৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অতি প্ৰশংসনীয়ভাৱে ভাবুকি নিদিয়াকৈ পাৰমাণৱিক যুদ্ধৰ পৰিণাম সম্পৰ্কে এক শক্তিশালী বাৰ্তা দিছিল। আন্তৰ্জাতিক ৰাজনীতিত এনে এজন নেতাৰ অধিক প্ৰয়োজন। এনেদৰে প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত মন্তব্য কৰি নোবেল কমিটিৰ ডেপুটি লিডাৰ এছলে টজে ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শান্তিৰ নোবেল বঁটাৰ শক্তিশালী দাবীদাৰ। প্ৰধানমন্ত্ৰী মোদী এজন বিশ্বস্ত নেতা। মোদীয়ে শান্তি স্থাপন কৰিব পাৰে। বিশ্ব শান্তিৰ ক্ষেত্ৰত মোদীৰ ডাঙৰ অৱদান আছে। প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক কৈছিল, এইটো যুদ্ধৰ যুগ নহয়। নৰেন্দ্ৰ মোদীয়ে কেৱল ভাৰতক আগুৱাই নিবৰ বাবেই কাম কৰা নাই, বিশ্বত শান্তি অনাৰ প্ৰয়োজনীয় বিষয়সমূহতো কাম কৰি আছে। এইটো নিশ্চিত যে ভাৰত এদিন মহাশক্তি হ'ব। ইফালে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত মোদীৰ শক্তিশালী অংশগ্ৰহণেৰে এগৰাকী বিশ্বৰ শক্তিশালী নেতাৰূপে নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছে প্ৰধানমন্ত্ৰীগৰাকী। কৰোনা কালতো বিশেষ চমকেৰে মোদীৰ নেতৃত্বত ভাৰতে অৰ্থনীতিত বিশেষ চমক দেখুওৱাৰ লগতে কৰোনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো নিজকে ছুপাৰ পাৱাৰ বুলি দাবী কৰা চীনকো চেৰ পেলালে। আনহাতে সেই সংকটৰ সময়তো বিভিন্ন দেশক সহায় কৰি ভাৰতে বিশ্বগুৰুৰ সন্মান লভিলে। গতিকে নোবেল কমিটিৰ ডেপুটি লিডাৰ এছলে টজে কৰা এই মন্তব্যই যদি বাস্তৱ ৰূপ পায়, তেন্তে অৱসৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দি যাব পাৰে শান্তিৰ নোবেল উপহাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি স্পট অন।